উত্তৰ বৰবিলত নকআউট ফুটবল টুৰ্ণামেণ্ট 2024-ৰ শুভাৰম্ভ। উত্তৰ বৰবিলৰ বিনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিনাপানী স্পৰ্টছ ক্লাবৰ উদ্যোগত আজিৰে পৰা শুভাৰম্ভ কৰা হয় নকআউট ফুটবল টুৰ্ণামেণ্ট 2024। উল্লেখ্য যে উক্ত খেলৰ বিজয়ী দলে লাভ কৰিব 15,000 টকা আৰু ৰানাৰ আপছে লাভ কৰিব 8,000 টকা। শুভাৰম্ভ হোৱা উক্ত ফুটবল টুৰ্ণামেণ্ট খেলখন শুভ উদ্বোধন কৰে বিনাপানী স্পৰ্টছ ক্লাবৰ মুখ্য উপদেষ্টা দীপক চক্ৰৱৰ্তীয়ে। আনহাতে উক্ত টুৰ্ণামেণ্টত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পণ্ডিত বন্ধু মজুমদাৰ আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বিশিষ্ট সমাজ সেৱক স্বপন মজুমদাৰ, বিনাপানী স্পৰ্টছ ক্লাবৰ সভাপতি প্ৰমোদ মজুমদাৰ, সম্পাদক বিশ্বনাথ মজুমদাৰ, হাওৰাঘাটৰ AMPRC স্বত্বাধিকাৰী তথা বিনাপানী স্পৰ্টছ ক্লাবৰ উপ সভাপতি ডক্টৰ বিক্ৰম মজুমদাৰৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। আনহাতে উক্ত উদ্বোধনী খেলত আমনি গাঁৱৰ XNDFB ফুটবল ক্লাবে 4-0 গ'লৰ ব্যৱধানত উত্তৰ বৰবিলৰ বিনাপানী স্পৰ্টছ ক্লাবক পৰাস্ত কৰি উদ্বোধনী খেলৰ বিজয়ী খিতাপ অৰ্জন কৰে। 25 সেপ্টেম্বৰ আমাৰ উত্তৰ বৰবিল বিনাপানী হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত উত্তৰ বৰবিল বিনাপানী স্পৰ্টছ ক্লাবৰ দ্বাৰা এইবছৰ আমাৰ 4 বছৰ পদাৰ্পণ কৰিছে। যোৱা 3 বছৰ খেল হৈ গ'ল। আমি আশা কৰোঁ আমাৰ এইটো খেলখন যাতে সুন্দৰভাৱে সুস্থভাৱে খেলখন অনুষ্ঠিত হৈ যায়। আমি সমগ্ৰ ৰাইজৰ ওচৰত এইটো বিচাৰোঁ আৰু আমাৰ বিনাপানী স্পৰ্টছ ক্লাবৰ সকলো সদস্য আৰু ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আৰু অসমৰ চুকে কোণে যেনেকুৱা খেল হৈ আছে আমি আমাৰ উত্তৰ বিনাপানী হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত এনেকুৱা সুস্থ সুন্দৰ খেল পৰিচালিত কৰি যাতে অদূৰ ভৱিষ্যতত আমাৰ ইয়াৰ পৰা খেলুৱৈ আমি সৃষ্টি কৰিব পাৰোঁ। আজি কোন কোন দলে অংশগ্ৰহণ কৰিছে? আজিৰ খেলখন উদ্বোধনী মেচত বিনাপানী স্পৰ্টছ ক্লাব বনাম আমনি আৰ্লেণ্ড ক্লাব বিনাপানী আৰু আমনি বিজয় হয়। আজি উদ্বোধনী খেলত আমাৰ বিনাপানী স্পৰ্টছ ক্লাব 4-0 গ'লত পৰাজিত হ'ল। আমি ৰাইজলৈ মোৰ আই মাতৃ ভাই ভণ্টিসকললৈ আমি বিনাপানী স্পৰ্ট ক্লাবৰ আজি 4 নম্বৰ বছৰৰ খেল প্ৰতিযোগিতা আৰম্ভ কৰিলোঁ। আমি চবকে মানে বিনাপানী স্পৰ্ট ক্লাবত খেলৰ কাৰণে আহিবলৈ অনুৰোধ থাকিল আৰু যিসকল ইচ্ছুক পাৰ্টি আছে সিহঁতক বিশেষকৈ অনুৰোধ থাকিল আপোনালোকে আহক, অংশগ্ৰহণ কৰক আমাৰ খেলটো আৰু সুন্দৰকৈ উজ্বলাই তোলক। লগতে আমাৰ অসমবাসী ৰাইজসকলৰ আৰু আমাৰ সকলো ভাই বন্ধুসকলক আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল। এই বুলি মোৰ সামান্য মন্তব্যটো ইয়াতে শেষ কৰিলোঁ।